নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক। বলক আমি আজিৰ ভিডিঅ'টি চাই লওঁ। চাওক, আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওক, ভাৰতীয় অৰ্থনীতিত প্ৰযুক্তিগত বৈপ্লৱিক জাগৰণ RBI। চাওক, দেশত ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে। ডিজিটেল মুদ্ৰাক CBDC হিচাপে জনা যাব। দুই ধৰণৰ CBDC, প্ৰথম হৈছে পাইকাৰী CBDC, দ্বিতীয়টো খুচুৰা CBDC। চাওক, ডিজিটেল লেনদেনৰ দৰেই হ'ব নতুন মুদ্ৰা। বোলো আমি বাতৰিটো বিতংভাৱে চাই লওঁ। চাওক, ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিছে দেশৰ প্ৰথম ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰকল্প। চৰকাৰী বণ্ডৰ লগতে বিভিন্ন ক্ষেত্ৰত এই ডিজিটেল মুদ্ৰা ভাৰ্চুৱেল মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হ'ব। সাধাৰণ টকাৰ লেখীয়া এই ডিজিটেল মুদ্ৰাৰ ব্যৱহাৰ কৰা নহয়। চাওক, ক্ৰিপ্ট'কাৰেঞ্চিৰ লেখীয়া এই ডিজিটেল মুদ্ৰা হ'ব, কিন্তু এই ডিজিটেল মুদ্ৰাৰ বিকেন্দ্ৰীকৰণ নহ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই ডিজিটেল মুদ্ৰাক নিয়ন্ত্ৰণ কৰিব। ভাৰতীয় চৰকাৰৰ দ্বাৰা সম্পূৰ্ণ গ্ৰহণযোগ্য আৰু আইনী এই ডিজিটেল মুদ্ৰা। দুটা পৰ্যায়ত দেশৰ প্ৰথম ডিজিটেল মুদ্ৰা মুকলি কৰা হৈছে। পাইকাৰী লেনদেন তথা বৃহৎ পৰিমাণৰ লেনদেনৰ বাবে প্ৰথম পাইলট প্ৰকল্প হিচাপে ডিজিটেল মুদ্ৰা তথা ডিজিটেল টকা আজি ৰিজাৰ্ভ বেংকে মুকলি কৰিছে। ডিজিটেল মুদ্ৰাক চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি চমুকৈ CBDC হিচাপে জনা যাব। ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা ই হৈছে মুদ্ৰাৰ ডিজিটেল ফৰ্ম। বেংক নোটৰ পৰা ই বিশেষ বিভেদ নহয় যদিও এই ডিজিটেল মুদ্ৰা উজু, ক্ষীপ্ৰতৰ আৰু সস্তা হ'ব। ডিজিটেল টকা ফৰ্মৰ দৰে এই লেনদেনতো লাভান্বিত হ'ব। বৃহৎ পৰিমাণৰ আদায় আৰু লেনদেনৰ ক্ষেত্ৰত ডিজিটেল মুদ্ৰা ব্যৱহাৰ কৰা হ'ব। আৰু RBI তথ্য অনুসৰি চৰকাৰী চিকিউৰিটি তথা চৰকাৰী বণ্ড আৰু ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই মুদ্ৰাৰ বহুল পৰিমাণে ব্যৱহৃত হ'ব। তদুপৰি খুচুৰা লেনদেনৰ ক্ষেত্ৰতো শীঘ্ৰেই এই ডিজিটেল মুদ্ৰা ব্যৱহাৰ কৰা হ'ব বুলি RBI প্ৰকাশ কৰিছে। বেংক বেলেঞ্চ চোৱাৰ দৰে একে পদ্ধতিৰে ৱালেটত এই ডিজিটেল মুদ্ৰা বেলেঞ্চ চাব পাৰিব। ব্লকচেইন টেকন'লজি আধাৰত CBDC ব্যক্তিগতভাৱে আদায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। RBI প্ৰকাশ কৰা মতে CBDC দুই ধৰণৰ, এটা হৈছে CBDC হোলচেল CBDC পাইকাৰী আৰু আনটো হৈছে CBDC ৰিটেইল CBDC খুচুৰা। CBDC পাইকাৰী বৃহৎ বিত্তীয় প্ৰতিষ্ঠান, বিশেষকৈ বেংক, বৃহৎ নন বেংকিং বিত্তীয় কোম্পানী আৰু আন বিত্তীয় প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিব। CBDC খুচুৰা প্ৰতিদিনে লেনদেনত সাধাৰণ জনতাই ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমতে এই CBDC খুচুৰাৰ বাবে নিৰ্ধাৰিত স্থান আৰু বেংকত ব্যৱহাৰ কৰা হ'ব। খুচুৰা প্ৰকল্পত সকলো বয়সৰ লোকক অন্তৰ্ভুক্ত কৰা হ'ব। দেশৰ ডিজিটেল টকেন হৈছে CBDC। ব্যৱসায়িক লেনদেন ইয়াৰ জৰিয়তে উজু হৈ উঠিব। স্মাৰ্টফোনৰ পৰা টকাৰ লেনদেন ক্ষীপ্ৰ আৰু বাধামুক্ত হ'ব। তেনেদৰে জাল মুদ্ৰাৰ সমস্যাৰ পৰা ডিজিটেল মুদ্ৰাই সহায় কৰিব। নোট ছাপা কৰা ব্যয়ৰ বাবেও ইয়াৰ জৰিয়তে বচাব পৰা যাব। CBDCক ক্ষতি কৰিব নোৱাৰে। RBI আজি প্ৰথম ডিজিটেল মুদ্ৰা মুকলি কৰি দেশখনক অৰ্থনৈতিক ক্ষেত্ৰখনত এক বৈপ্লৱিক জাগৰণৰ সূচনা কৰিলে বুলি আজি বাতৰিটো প্ৰকাশ হৈছে। চাওক, আগন্তুক পৰীক্ষাবিলাকত আহিব পাৰে যে দেশত ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰকল্প কেতিয়া আৰম্ভ হৈছিল বা CBDC কি হয়, এনেধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে। সেইকাৰণে আজি আমি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি আগবঢ়ালোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।